নমস্কাৰ ৰাইজসকল, আজি মই লৈ আহিছোঁ কলডিলৰ লগত মাংস। আপোনালোকে এবাৰ এনেদৰে বনাই খাবচোন। আহক আমি দেৰি নকৰোঁ, বনাওঁ আজি। মই প্ৰথমতে কেৰাহীখনত মই এনেকৈ তেল অলপ লৈ লৈছোঁ। তাতে মই তেজপাত খিলা আৰু মই পিঁয়াজ মই 3টা কাটি দিছোঁ। আপোনালোকে যদি সৰহকৈ খায় তেলে সৰহকৈ দিব। মই 3টা ধুনীয়াকৈ ভাজি থাকিম। ভাজি তাত মই আদা নহৰু অকণমান থেতালি মই মিক্সিত মাৰি নলওঁ, কাৰণ গোন্ধটো ভাল নাহে, সেইকাৰণে অকণমান থেতালি লওঁ। থেতালি লৈ মই আদা নহৰুখিনি দি লৈ মই ইয়াত জিৰা ধনিয়া চিকেন মছলা আৰু হালধি ধুনীয়াকৈ দি ল'লোঁ। দি লৈ এইখিনি মই ধুনীয়াকৈ লৰাই থাকিম। লৰাই থকা অকণমান দেৰি পাছতে যেতিয়া মছলাখিনি পিঁয়াজ আৰু আদা নহৰুৰ লগত মিক্স হৈ যায়, তেতিয়া মই ধুই থোৱা মাংসখিনি ইয়াতে দি দিম। মাংসখিনি দি দিয়াৰ পাছতে অকণমান ধুনীয়াকৈ লৰাই থাকিব। লৰাই হোৱাৰ পাছতে কাটি লোৱা এই কলডিলখিনি তাতে দি দিব। কলডিলখিনি দি অকণমান সময় ধুনীয়াকৈ মিক্স কৰি দিব। মিক্স কৰাৰ পাছতে আপোনালোকে নিমখটো দি দিব। নিমখটো দিয়াৰ পাছত তাৰ পৰা অকণমান যিটো পানী ওলায়, তেতিয়া আপোনালোকে বিলাহী আৰু আলুখিনি ধুনীয়াকৈ দি লৈ এইখিনি ধুনীয়াকৈ লৰাই লৈ আপোনালোকে অকণমান সময়ৰ কাৰণে ঢাকি দিব। ঢাকি দিয়াৰ পাছতে অকণমান সময় ঢাকি দিয়াৰ পাছতে আপোনালোকে খুলি পেলাই চাব, এইখিনি অলৰেডি বহুতখিনি সিজিয়ে যায়। তাৰ পাছতে আপোনালোকে যিমান জ্বলা খাব পাৰে সিমান মতে আপোনালোকে জলকীয়াও দিব পাৰে। মই জালুক দিছোঁ। ধুনীয়াকৈ জালুকখিনি দি আপোনালোকে এতিয়া ঢাকিব নালাগে, ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি থাকিব যাতে পানীখিনি শুকাই যায়। ধুনীয়াকৈ অকণমান লাগি ধৰে তলত, একদম বৰ ধুনীয়া গোন্ধ এটা আহে। আপোনালোকে বনালে গম পাবই। আপোনালোকে এনেকৈ এবাৰ বনাই খাবচোন। জালুকখিনি দিয়াৰ পাছতে অকণমান লৰাই দিয়াৰ পাছতে এইখিনি হৈয়ে যায়। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিব। থেংক ইউ।